ঘৰত গৈছোঁ তাৰে কৈছে এতিয়া মোৰ মা পানী আগায়ে দি আছে মই যাই আছোঁ হাই গাইজ আসসালামু আলাইকুম নমস্কাৰ ৱেলকাম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোকৰ হ'ব বহুত বেছি ভালে আছে আৰু মোৰো নিশ্চয় ভালে আৰু ৰমজান আপোনালোকৰ কেনেকুৱা গৈছে প্লিজ কমেণ্ট কৰি জনাব আৰু এইকেইদিনটো বহুত গৰম পৰিছে আৰু এইফালে চাওক আমাৰ মানে দৰ্জা কালাৰ কৰি আছে ভাবিছোঁ আপোনালোকক অলপ দেখাই দিওঁ আৰু এইবিলাক এবাৰ না মানে 3-4বাৰ কালাৰ কৰা হৈছে ফিনিচিং মাৰা হৈছে এইখিনি দেখাব পাহৰি গ'লোঁ আৰু এয়া চাওক এইখিনি হৈ গৈছে মানে মানে অলপ শুকাব দিছে আৰু এয়া চাওক এখনকৈ লাইন কৰি থৈছে আৰু আমাৰ ঘৰত দৰ্জা কাম চলি আছে देखो ये हवा है ये जो एरिया है माँ तुम्हें आसुनी আৰু বিল্ডিঙৰ ওপৰত কাৰণে কিবা বাঁহ কাঠ এইবিলাক ৰেডি অৱস্থা নাই একদম আৰু এইফালে আনফালে কামো চলি আছে আৰু এতিয়া হৈছে ৰাতি টাইম এইফালে আমাৰ ছোৱালীজনীয়ে মাছ পঢ়ি আছে চাওক আৰু মই মানে ভিডিঅ' কৰি থৈ দিছোঁ এইখিনি হৈছে চেহেৰি টাইমত ফজৰ নামাজ পঢ়ি আছে তাই বোলে ৰোজা ৰাখিব সেইকাৰণে নামাজ পঢ়ি আছে رحمن رحمن ساعدني يا আৰু আনফালে গাইজ মই কোৰাণ পঢ়ি আছোঁ কোৰাণ শ্বৰীফ মই খতম দিম সেইকাৰণে মই পঢ়ি আছোঁ যেতিয়াই টাইম পাওঁ মই পঢ়োঁ মই ফজৰ নামাজত নপঢ়োঁ এনেই ইছা নামাজ পঢ়ি মই অলপ পঢ়োঁ আৰু জোহৰ নামাজ পঢ়োঁ এই দুইটা টাইমতে মই পঢ়োঁ বাকী টাইমতো টাইম পোৱা নাযায় সেইকাৰণে আৰু বাকীখিনি আধা হৈ গৈছে মোৰ পঢ়া আৰু ইনশাআল্লাহ মই খতমো দি ল'ম ৰোজা মাজতে আৰু আপোনালোকেও দোৱা কৰিব আৰু আজি হৈছে নেক্সট ডে আমাৰ ছাতৰ ওপৰত মাইলে লগাইছে আমাৰো মই এবাৰ মাজতে ভিডিঅ' দিছিলোঁ ধনিয়া আৰু ধনিয়া নহয় এইটো মেমেধু পাত বুলি কয় আমাৰ ইয়াৰ মানুহে কয় নাগাদোলা আৰু সেই পদিনা এইবিলাক মানে ইমান ৰ'দ চাওকচোন একেবাৰে মানে ভৰি চৰি গৰম উঠি গৈছে আৰু এইবিলাক মানে দেখক ইমান ডাঙৰ হৈছে চাইডে মানে কটা নিচিনা হৈ গৈছে আৰু বিন্ধে মই হেৰি লৈ আহিছোঁ কেঁচি লৈ আহিছোঁ কেঁচি দি কাটি লৈ যাম আৰু মই কাটি লওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো আগলৈ আৰু ইমান অসুবিধা মোৰ ষ্টেণ্ডো নাই যে মোবাইল মই থৈ ল'ম আৰু মই ষ্টেণ্ড এতিয়ালৈ ব্যৱহাৰ কৰা নাই এবাৰ আনিছিলোঁ মই অনলাইনৰ পৰা কিন্তু ইমান মানে ভাল নহয় সেইকাৰণে মই আকৌ ৰিটাৰ্ণ কৰি দিলোঁ আৰু চাওকচোন এখন হাতে মোবাইল লৈ আছোঁ এখন হাতে ভিডিঅ' কৰি আছোঁ আৰু এখন হাতে মানে ভাবিছোঁ কাটি লৈ কিন্তু মানে এখন হাতে পাৰাও নাযায় আৰু এটা এটাকৈ কাটি লৈছোঁ সেইডাল ধনিয়া মানে বহুত ডাঙৰ হৈ গৈছে আৰু গুটিও হৈ গৈছে আৰু এইবিলাক চাওকচোন ইমান মানে হৈছে ইমানবিলাক মানে বেছি জাহ লাগি গৈছে আৰু মই লৈ আহি আছোঁ এতিয়া
আৰু মই মানে এনেই আগবেলাটোতে মই ইফতাৰৰ কাৰণে চব মানে জতাই লওঁ আৰু পিছবেলা মানে খালি মই ৰান্ধোঁ আৰু এইফালে দেখিলোঁ আহি আপ্পাই মাছ আনিছে চাওক কিমান ডাঙৰ আৰু এনেই বজাৰত বনাই অনা নাই মই বনাম এতিয়া বাকল মই পেলাই আছোঁ পেলাই এইটো মই পিচ কৰিম আৰু আপোনালোকে মাছ বনাব জানেনে ডাঙৰ মাছ কোনে কোনে কমেণ্ট কৰি জনাব আৰু তেনেহ'লে মই মাছটো বনাই লওঁ জল্দি আৰু আগতে মই ডাঙৰ মাছ কেতিয়াও বনাব মানে নাজানিছিলোঁ বিয়া হোৱাৰ আগত আৰু ইয়াত আহি মই চব শিকি লৈছোঁ লাহে মানে মানুহে চেষ্টা কৰিলে মানে চব মানে কাম সহজ হৈ যায় আৰু মানে আগ্ৰহ থকা লাগিব আৰু এইফালে চাওকচোন ইমান ধুনীয়া মানে 4টা পাৰ আনিছে আপ্পাই আৰু ইমান ধুনীয়া লাগিছে দেখি ভাবিছোঁ আপোনালোককো দেখাওঁ এবাৰ আৰু চাওকচোন Sarare, oh, doksun kalay gukilat. Mate. Kalay gukila sundar boys. Size. Hello. Duray na una. Dilman khate baat tote. আৰু গাইজ এইফালে ইফতাৰ টাইম হৈ গৈছে মই জল্দি ইফতাৰ টাইমত মানে যিমান সোনকালে সোমোৱা যায় পাকঘৰত তেও মানে টাইম শ্বৰ্ট হৈ যায় আৰু এইফালে মই ধুমাধুম এয়া চব্জি ৰান্ধি আছোঁ পিছাটিৰ কাৰণে মাছ আৰু এইফালে টেঙা মাছ আছিল সেয়া মই মানে অলপ ফ্ৰাই কৰি লৈছোঁ ফ্ৰাই কৰি মানে এইখিনি মই হেৰি কৰিম বনাম আৰু আনফালে এইফালে চানা কেঁচা বুট বহাবলৈ মই সিজাই লৈছোঁ এইফালে মই মছলা দি আছোঁ আৰু এয়া চাওঁ মই মাছ কাটি ধুনীয়াকৈ লৈ লৈছোঁ আধা লৈছোঁ বুট মই সিজাই থৈ দিছোঁ এইফালে মই মাংস পানীত সিজাই থৈ দিছোঁ বৰফ আছে আৰু এখন হাত দি মানে বহুত কষ্ট হয় মই এখন হাত দি ভিডিঅ' কৰা এখন হাত দি মানে কাম কৰা আপোনালোকৰ কাৰণেতো প্লিজ মোক আগুৱাই লৈ যাব আৰু এইফালে মই বুট ভাজিম সেইকাৰণে ডাঙৰ পিঁয়াজ কৰি থৈ লৈছোঁ আৰু আনফালে আদা নহৰু মানে চব মই লগত ওচৰতে ৰাখি লৈছোঁ যাতে মই মানে হেৰি নহয় অসুবিধা নহয় এইফালে মই পকৰি বনাব এয়া বৰা চাউল ৰেডি কৰি লৈছোঁ পিঁয়াজ কাটি লৈছোঁ এয়া বুট মই এতিয়া দি দিম দি এইখিনি মই ভালকৈ ফ্ৰাই কৰি ল'ম আৰু আমাৰ এইফালে মানুহে বেছিভাগ পোলাও আৰু খিচুৰি বেছিভাগ খায় আৰু পোলাও খায় আৰু নহ'লে বিৰিয়ানী আৰু পিঠা ৰুটি এইবিলাক নাখায় মানে গোটেই দিন ৰোজা ৰাখি যদি মানে এইবিলাক খাই গেছৰ প্ৰব্লেম হ'ব পাৰে এনেওতো গেছৰ প্ৰব্লেম হয় আৰু মানে খিচুৰি যদি খাই এইটো হেল্ডি হয় আৰু মানে ভাল আৰু পেটৰ কাৰণে আৰু কেতিয়াবা মানে ক্ষীৰ বনালে মানে অলপ বেছি নহয় মানে এক মুঠি চাউল দিলে 1 লিটাৰ দুধ তেনেকৈ মানে আৰু অলপ আৰু নহ'লে চেৱৈ খোৱা যায় আৰু এইফালে মই মাছ মানে হিচাপ কৰি দি আছোঁ আৰু কেঁচা মই ৰান্ধিম কাৰণ ইয়াত মাছত তেল আছে সেইকাৰণে আৰু
দেখিছেনে এইটো নলকচু নে কি নাম চাম নাজানো চাটনি খালে বহুত ভাল লাগে আৰু এইটো কেনেকৈ বনাওঁ আপোনালোকে চাই যাব সম্পূৰ্ণ ভিডিঅ'টো চাই যাব আৰু কাটিছোঁ কিন্তু টান কাটা নাযায় চাকু দি চুই দি নোৱাৰোঁ কাটিব আৰু মই এইফালে চাটনিত দিবলৈ মই নহৰু ফুট মই চিলাই ল'ম আৰু কেঁচা জলকীয়া ল'ম চাই থাকক আৰু আনফালে মই চব্জি হৈ গৈছে উতল আহি গৈছে আৰু দেখিছেনে এনেকুৱা কাৰ লগত হয় প্লিজ কমেণ্ট কৰি জনাব আৰু মোৰ মানে পাকঘৰত সোমালে খালি মানে পুৰা কামটো বেছি হয় আৰু আনফালে মই খিচিৰি বহাবলৈ লৈছোঁ কিন্তু তেল দেখিছোঁ নাই দেখিছোঁ তেল বটলত নাই সেইকাৰণে মই গিলানৰ পৰা মানে ভৰাই লৈছোঁ এনেই মানে মই কমাই ভৰাই লওঁ কাৰণ মানে সুবিধা হয় আৰু গিলানটো মানে ওজন যে লাগিব পৰা নাযায় আৰু এইখনত মই পেন এখন বহাই দিছোঁ আৰু তাত মই দি লৈছোঁ তেল আৰু এইফালে আৰু মই হ'লেও গৰম মছলা দিয়া নাই মই অলপ গৰম মছলা দি লৈছোঁ অলপ দি লওঁ দি হৈ যাব আৰু মাছখিনিতো মাছ আৰু কেঁচা বুট এইবিলাক হৈ গৈছে আৰু এইফালে মাংস বহাই দিছোঁ আৰু আনফালে মোৰ মাছ ফ্ৰাই হৈ আছে এইবিলাক মাছ টেঙা মাছ যে সেয়া আৰু এইখিনি চব্জি মই পিছ ৰাতি মই একেবাৰে ইফতাৰ আগতে বনাই লওঁ পাছত মোৰ বুলি নহয় চব মানুহে ভাগৰ লাগে ইফতাৰ কৰাৰ পিছত সেইকাৰণে আগতীয়াকৈ বনাই লৈ লওঁ আৰু এইবিলাক গোটা মানে জালুক ইলাচি ডালচেনি এইবিলাক মানে এনেই চেঁচি দিম 2-3টা দেখিছিলোঁ মই যে পেনখনত মাছ ফ্ৰাই কৰিছোঁ কিন্তু সেইখনত তলত লাগি গৈছে সেইকাৰণে মই আকৌ কেৰাহী এটা ল'লোঁ ইয়াত ধুনীয়াকৈ এইখিনি ফ্ৰাই হৈছে এইখিনি ফ্ৰাই কৰি লওঁ আৰু আনফালে চাওক মই কচু ধুনীয়াকৈ চাৰি টুকুৰা কৰি মানে কাটি লৈছোঁ পাতলা কৰি আৰু ইয়াত কেঁচা জলকীয়া দিছোঁ আৰু নহৰু দিছোঁ কেইফুট আৰু আনফালে মাছ এখন মই ফ্ৰাই কৰি লৈছোঁ মাছো দিম ইয়াত তাৰপিছত ধনিয়া দিম আৰু এইখিনি অলপ ভাজা যাওক মানে ৰস এটা থাকে যে কচু সেইটো ৰসটো নাইকিয়া হৈ যাওক পিছত মই গ্ৰিণ্ডাৰত পটাত পিচি খালেও খাব আৰু গ্ৰিণ্ডাৰত পিচি মিক্সিত মাৰি খালেও খাব যেনেকুৱা আপোনালোকৰ সুবিধা হয় আৰু মই ইয়াত পিঁয়াজো অলপ দি দিলোঁ আৰু মোৰ মাছ ফ্ৰাই হৈ গৈছে এইখিনি মই এটা হটকেছত ওলাই ল'ম লৈ থৈ যাম গৰম থাকিব আৰু পিছ ৰাতি অলপ গৰম কৰিব লাগিব ঠাণ্ডা হৈ যাব আৰু মোৰ কচু ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে আৰু মই ইয়াত মাছখন মানে কটা আছে যে কটাবিলাক মই বাছি ল'ম বাছি মই ইয়াত মিক্সিত মাৰি ল'ম ধুনীয়াকৈ চাওক ইমান কটাখিনি মই বাছি লওঁ আৰু মই ইয়াত নিমখ দিয়া নাই নিমখ দি লৈছোঁ আৰু মই পুদিনা পাত 2-3টা দি ল'ম দি এতিয়া মই মাৰি ল'ম মিক্সিত A few moments later আৰু চাওক আমাৰ কচু চাটনি ৰেডি এনেকৈ বনাই খাবচোন প্লিজ ট্ৰাই কৰি বহুত মানে মজা লাগে খাই আৰু টেষ্টি হয় আৰু এইফালে মই খিচিৰি ৰান্ধিম ইয়াত দাইল আৰু তেজপাত লৈ লৈছোঁ চাউল আৰু খিচিৰি মই চব মছলা দি লৈছোঁ দি ভালকৈ গোন্ধ নাইকিয়া কৰি ল'ম আৰু এতিয়া মই খিচিৰি চাউল দি ল'ম দি এইখিনি মই অলপ টাইম ভাজি ল'ম ভাজিৰ পিছত মই ডাইৰেক্ট জোৰখনকৈ পানী দি ল'ম দি 2 বা 3টা চিটি মাৰিবলৈ দিম তাৰপিছত আমাৰ খিচিৰি ৰেডি হৈ যাব অলৰেডি মোৰ ইফতাৰী মানে আগবাঢ়িছে বহুত আৰু চাওক এইখিনি হ'লে মোৰ হৈ যাব আৰু ভিডিঅ'টো বেছি দীঘল হৈ যাব আৰু এইখিনিতে আৰু ভাবিছোঁ সামৰণি মাৰোঁ আৰু ভিডিঅ' যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেল যদি নতুন কোনোবা আছে প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ নাযাব আৰু তেনেহ'লে আজিলৈ বাই বাই আল্লাহ হাফিজ